বন্ধুসকল এইটো এটা এডাপ্টাৰ চাৰ্জাৰ বেয়া হৈ গ'ল, এইটো ভাল কৰিম। ভল্টেজটো আপ ডাউন হৈ থকাৰ কাৰণে বেয়া হৈ গ'ল বুলি জনাইছে মোক। চাওঁ খুলি লওঁ, খোলাৰ পিছতহে গম পাম কি বেয়া হ'ল। সৰু বেমাৰ হ'লে আপোনালোকেও ঘৰতে বনাই ল'ব পাৰে। চাওঁ, মোৰ লগত আপোনালোকে ভিডিঅ'টো চাই থাকক। মই খুলি লৈছোঁ। পাছফালেতো কৰোঁতে জ্বলা দেখা তেনেকুৱাকৈ দাগি নাই। প্ৰথমে এই ৰেজিষ্টেঞ্চটো চাওক, ৰেজিষ্টেঞ্চটো বেয়া হৈ গ'ল। AC কাৰেণ্টত লগোৱা হয় এইটো ৰেজিষ্টেঞ্চটো। 10 ওহমৰ ৰেজিষ্টেঞ্চ লগালেই হ'ব, 8 ওহমৰ লগালেই হ'ব। যেনেকুৱা ধৰণৰ ৰেজিষ্টেঞ্চ মুঠতে আৰু ঘৰত থকা যিকোনো চাৰ্কিট বৰ্ডত ঘৰত আমাৰ ইউজ হয়, যেনে LED বাল্ব তেনেকুৱাত থাকে, এইটো লগাই ল'ব পাৰে। এইটো চাওক, মই আপোনালোকৰ এটকাও খৰচ নোহোৱাকৈ সেইটো কথাহে জনাইছোঁ। আপোনালোকৰ এটকাও খৰচ নহ'ব, যাতে খৰচ নহওক। এইটো LED বাল্ব বেয়া হৈ থকা ঘৰততো থাকেই, সকলোৱে পাবই। এইটো ৰেজিষ্টেঞ্চটো আপোনালোকে কোনো চেক কৰিব নালাগে কিমান ওহমৰ, মুঠতে লগাই দিয়ক, চলিব। এইটোত মই লগাইছোঁ 10 ওহম, 10 ওহমৰ ৰেজিষ্টেঞ্চ হয় এইটো। মই দুটা চিৰিজ কানেকশ্যন কৰিহে লগাম, তেতিয়া মানে কি হ'ব, আকৌ এবাৰ দ্বিতীয়বাৰ ফটককৈ জ্বলি নাযাব। জ্বলি গ'লেও এই ৰেজিষ্টেঞ্চটোৱে জ্বলিব, ভল্টেজটো বেছি আহিলে এই ৰেজিষ্টেঞ্চটোৱে জ্বলিব। বাকীখিনি চাৰ্কিটখনত অলপ মানে ফটকৈ জ্বলি যোৱা চান্সটো নাথাকে মানে, সেইটো কাৰণে মই চিৰিজ কানেকশ্যন কৰি এনেদৰে লগাইছোঁ। চব আপোনালোকে এনেদৰে লগাই লওক, মই দেখুওৱা ধৰণকে। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই দি থকা ভিডিঅ'বোৰ আগলৈ সম্পূৰ্ণ ভিডিঅ'বোৰ পাই থাকিব। আৰু মোৰ চেনেলত ভিডিঅ' আছে, আপোনালোকে গৈ চাবও পাৰে। এতিয়া লগাই ল'লোঁ, লগোৱাৰ পাছত এতিয়া চেক কৰি চাওঁ কাম কৰে নে নাই। এয়া চাওক, ঠিকেই কাম কৰিছে। মাল্টিমিটাৰ মাৰি মই চেক কৰি দেখাই দিছোঁ কিমান ভল্ট আহিছে।